কিবা এটা কৈ দিয়া হয় কি বনাইছা তুমি কৈ দিয়া ফুল সেকেন্ড এইফালে তুমি কিবা এটা কৈ দিয়া মইতো ৱেডাৰ মানে বস্তু দিবলৈ আনো এইফালে মাংস বনাই আছে ফুল চিকেন আৰু এইফালে মই বহি আছোঁ মুজ পকাই উপায় নাই মুজ পকাই থাকিব বুলি কৈছে কাষ্টমাৰ নাহে যিহেতু আৰু যিসকলে মোৰ ভিডিঅ'টো চাই আছে চবকে অনুৰোধ জনাইছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিহেতু চোৱা মানুহ বহুতে চাইছে কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই অকণমান যদি ছাবস্ক্ৰাইবটো কৰি দিয়ে মোৰ ভিডিঅ' চিডিঅ'বিলাক বনাবলৈ অকণমান ভাল লাগে আৰু সেইবিলাকে মই থকা পৰিৱেশবিলাক যিহেতু বৰ্তমান বেংগলৰত আছোঁ এখন BBQ ৰেষ্টুৰেণ্টত BBQ ৰাইট ৰেষ্টুৰেণ্টৰ নাম ইয়াত অনলি এনেকুৱা BBQ চিকেন পায় আৰু লগতে বিৰিয়ানী আছে এইবিলাক চিকেন হয় এনেকৈ BBQ চিকেনটো এনেকৈ বনোৱা হয় গ্ৰিল কৰা হয় তলত কয়লা জ্বলাই থোৱা হয় সেইটো লগতে কি ক'ম আৰু ন বেছিকৈ ক'বলৈও মন নাযায় হ'ব দিয়ক এনেকৈ আপোনালোকে যদি অকণমান সহায় সহযোগিতা কৰে আৰু হয়নে হ'ব কিবা এটা কৈ দিয়া হয় কি বনাইছা তুমি কৈ দিয়া ফুল সেকেন্ড এইফালে তুমি কিবা এটা কৈ দিয়া মইতো ৱেডাৰ মানে বস্তু দিবলৈ আনো এইফালে মাংস বনাই আছে ফুল চিকেন আৰু এইফালে মই বহি আছোঁ মুজ পকাই উপায় নাই মুজ পকাই থাকিব বুলি কৈছে কাষ্টমাৰ নাহে যিহেতু আৰু যিসকলে মোৰ ভিডিঅ'টো চাই আছে চবকে অনুৰোধ জনাইছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিহেতু চোৱা মানুহ বহুতে চাইছে কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই অকণমান যদি ছাবস্ক্ৰাইবটো কৰি দিয়ে মোৰ ভিডিঅ' চিডিঅ'বিলাক বনাবলৈ অকণমান ভাল লাগে আৰু সেইবিলাকে মই থকা পৰিৱেশবিলাক যিহেতু বৰ্তমান বেংগলৰত আছোঁ এখন BBQ ৰেষ্টুৰেণ্টত BBQ ৰাইট ৰেষ্টুৰেণ্টৰ নাম ইয়াত অনলি এনেকুৱা BBQ চিকেন পায় আৰু লগতে বিৰিয়ানী আছে এইবিলাক চিকেন হয় এনেকৈ BBQ চিকেনটো এনেকৈ বনোৱা হয় গ্ৰিল কৰা হয় তলত কয়লা জ্বলাই থোৱা হয় সেইটো লগতে কি ক'ম আৰু ন বেছিকৈ ক'বলৈও মন নাযায় হ'ব দিয়ক এনেকৈ আপোনালোকে যদি অকণমান সহায় সহযোগিতা কৰে আৰু হয়নে কৰি মোৰ গ্ৰিলৰ পৰিৱেশটো দেখাই দিছোঁ আগতে বহুত ভিডিঅ'ত দি থোৱা আছে এতিয়া নৰ্মেলি আকৌ এবাৰ দেখাই দিছোঁ আপোনালোকক এইটো চাওক ভালকৈ দেখি পাইছে এইটো তলত কয়লা বহাই থোৱা আছে জ্বলি আছে এইবিলাক একদম পূৰা ফুল এটা গোটা ব্ৰইলাৰ লগত আলুগুটি দিয়া হয় এইটো বেবী পটেটো ফুল আলু আমাৰ অসমীয়াত ক'বলৈ গ'লে এইফালে এইটো ভেজ গ্ৰিল হয় ইয়াত যিহেতু নন ভেজ নোখোৱাসকলৰ কাৰণে মাংস চাংস নোখোৱাসকলৰ কাৰণে এতিয়াতো কয়লা জ্বলি আছে দেখিছে ন এইবিলাক বাটাৰ হয় এইটো মছলা হয় BBQ মছলা লগত দিবলগীয়া হয় এইবিলাক লগাই দিওঁ এইবিলাকে আৰু এনেকৈ মোটামুটি এইটো ভালকৈ নুঠিছে এতিয়া উঠিছে নেকি অকণমান ন উঠিছে নাই ক'ব দেই দেখিছে নাই এইটো পিছফালৰ পৰিৱেশটো যিটো আমাৰ গ্ৰিলৰ এইটো গ্ৰিল ফ্ৰণ্ট ছাইডটো এইটো বেক ছাইডটো ইয়াতে সম্পূৰ্ণ তাত বনাই আনি ইয়াতে চব মেৰিনেট কৰি দিয়া এইবিলাক ফালে এইটোৱে হ'ল আমাৰ কোম্পানীৰ মানে আমাৰ ৰেষ্টুৰেণ্টখনৰ প্লেট হয় এইটো BBQ ৰাইট লিখা আছে ছাইড এইটো এনেকৈ ইয়াতে দিয়া হয় চব এনেকৈ এইবিলাকে আপোনালোককো অলপ দেখাবলৈ চেষ্টা কৰিছোঁ আমিনো কেনেকৈ কাম বনবিলাক কৰি আছোঁ বাহিৰত আহি যিহেতু অসমত বহুত মানুহে ভাবে যিসকলে বাহিৰলৈ নাহে বাহিৰত আহি ল'ৰাবিলাকে বহুত সুখত থাকে বুলি আমাৰ দুখবিলাক দেখাই দিছোঁ অলপ আৰু দুখবিলাক যাতে বুজি পায় আপোনালোকে অকণ সহায় সহযোগিতা কৰি ছাবস্ক্ৰাইবটো কৰি দিয়ে আৰু যেন দেই